নমস্কাৰ, মই সৌৰভ স্বাগতম জনাইছোঁ আপোনালোকক এটি নতুন ভিডিঅ'লৈ। আজি মই বৰ্তমান পথাৰৰ মাজত আছোঁ, মানে পথাৰত অহাৰ শেষৰটো দিন বুলি ক'লেও ভুল নহ'ব। ইয়াত মই বেলেগৰ কঠীয়া তুলি আছোঁ। তো এইফালে চাব পাৰে পেটলা আছে মোৰ লগত কঠীয়া মাৰি আছে। আজি শেষৰটো দিন, আজিৰ পৰা আৰু পথাৰৰ কাম শেষ কৰি দিম। মানে ঘৰৰখিনি কেতিয়াবাই শেষ হৈছে, এতিয়া বেলেগৰখিনিও শেষ কৰি দিওঁ। চাই থাকক আপোনালোকে মোৰ লগত ভিডিঅ'টো একেলগে। আজি ইয়াতে মানে জহা কঠীয়া তুলি আছোঁ, কঠীয়া তুলি মই ভিডিঅ' বস্তু ৰ stop kor boleh. Di break. এতিয়া ঘৰত যাওঁ, ফানিলে আমাৰ কঠীয়া লাহে হৈ গ'ল। এইফালে চাওঁ, ইফালে কমপ্লিট ডবলটো শেষ, আকৌ পিছফালে এটা ডবল আছে, এইটো পিছত তুলি দিম। ত' ইভিনিং গৈ আছোঁ, এটি খুব ধুনীয়া মন্দিৰ, বাথৌ মন্দিৰ হয়। ত' সেই বাথৌ মন্দিৰ চাবলৈ যাম, আপোনালোককো সকলোখিনি দেখুৱাম। এতিয়া ঘৰত যাওঁ, গা পা ধুই ভাত পানী খাই লওঁ। এটা ৰিক্সাত উঠি ফুৰ গৈ আছোঁ, আগত আকৌ তিনিজন ৰৈ আছে। ইয়াতে গৈ আছোঁ, পথাৰৰ মাজেদি এটা ৰাস্তা আছে, সেই ৰাস্তাৰে গৈ আছোঁ। পিছফালে আছে গেং ড্ৰাইভাৰ দা। ফাইনেলি আমি হেৰেম্বা বাথৌ টেম্পলটো পালোঁ, আপোনালোকক দেখুৱাই আছোঁ, চাই ল'ব। নাম হৈছে খৈৰাবাৰী, খুব ধুনীয়া এটা মন্দিৰ। তো ইয়াতে আহিছোঁ, তো অলপ ভিতৰলৈ সোমাইছোঁ আমি। এইটো হৈছে মেইন গেটখন মন্দিৰত সোমোৱা। তো এতিয়া মই ভিতৰলৈ সোমাম, চাই লওক। আপোনালোকে পিছফালে চাব পাৰে, খুব ধুনীয়া মন্দিৰটো। মই এতিয়া এইফালে আগফালে যাম।
তো ইয়াতে মই বহুতবাৰ আহিছোঁ। চ' আজি ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ আহি, তাৰ কাৰণে ভিডিঅ' কৰি আছোঁ। আপোনালোকে চাব ভিডিঅ'টো, যদি ভাল লাগে আপোনালোকেও আহিব, মোৰ লগত কণ্টেক্ট কৰিব যদি কোনোবা আহিব বিচাৰে। মোৰ গেং ভাল লাগিছিল। ইয়াতে আপোনালোকে চাব পাৰে, খুব ধুনীয়া ধুনীয়া ফুল আছে এইবিলাক। এইফালে চাওক, খুব ধুনীয়া মূৰ্তি হয়। কি হয় কাৰণে বনাইছে এইটো ক'ব নোৱাৰোঁ, কিন্তু চাওক খুব ধুনীয়াকৈ বনাই থৈ দিছে। এতিয়া চাৰ্জ থাকবই। ভিডিঅ' না এই বাঁহত কাই ফুটো নুঠা সেলফি ভালো শিশু না, সেলফি উঠো না, সেলফি মোক উঠো মানুহকেইটা ভিডিঅ' বনাইছে নেকি? হাই 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 হাই, মাই নেম ইজ নাম নাই চমুৰ লগৰকেইটা হওক আগফালে আছে। বিকাশ কিবা কবি? টিংকু কিবা কবি? চব ফটো উঠাত ব্যস্ত। আহি কেনে লাগছি? খুব ভাল লাগিছে ভাই, জীৱনত প্ৰথমবাৰ আহিছোঁ ইয়াত, গোটেই ভাল লাগে। আজি প্ৰথম মই আহি থাকোঁ। মই এতিয়ালৈকে প্ৰায় 5-6বাৰমান হ'লে অহা। এনেই মানে ভাল লাগে আহি। চ' তাৰ কাৰণে আহোঁ, এনেই ফটো উঠোঁ, চাওঁ, মন্দিৰটো ধুনীয়াকৈ চাওঁ, চাই লৈ আকৌ ঘৰলৈ উভতি যাওঁ। চ' মন্দিৰটো যিমান পাৰোঁ সিমানখিনি আপোনালোকক দেখালোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই। লগ পাইছোঁ আপোনালোকক আকৌ এটা নেক্সট ভিডিঅ'ত। চ' আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব। চ' আজিলৈ ইমানেই, টাটা, বাই বাই।